Hi guys, welcome to my channel by Game and App Information. কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল চাগে। আজি মই আপোনালোকক দেখাম যে কেনেকৈ আপোনালোকে ফটোৰ পৰা ভিডিঅ' কৰিব। তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ হওক। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবৰ লগতে বেল আইকনটো নমাই দিব পাৰিব। এতিয়া আমি আৰম্ভ কৰোঁ হওক। এতিয়া আমি কি কৰিব লাগিব, প্লে ষ্টৰত যাব লাগিব। প্লে ষ্টৰত যাই এটা এপ ডাউনলোড কৰিব লাগিব। আপোনালোকে প্লে ষ্টৰত চাৰ্চ কৰিব ভিডিঅ' শ্ব' বুলি আপোনালোকে চাৰ্চ কৰি দিব। এতিয়া আহি গৈছে। ইয়াৰে 2 নম্বৰ যিটো এপ আছে সেইটো এপ আপোনালোকে ডাউনলোড কৰিব। ইয়াতে লিখা আছে ভিডিঅ' এডিটৰ 8 মেকাৰ ভিডিঅ' শ্ব'। আৰু ইয়াতে 100 মিলিয়নজন মানুহে ডাউনলোড কৰিছিলে। আৰু ইয়াৰে MB 75 হয়, বেছি নহয় বাৰু। এতিয়া অ'পেন কৰি দিওঁ। আপোনালোকে ইনষ্টল কৰি অ'পেন কৰিব। মোৰ আগৰ পৰা যিহেতু ইনষ্টল হৈ আছিলে, ডাউনলোড হৈ আছিলে, সেইটো কাৰণে এনেকৈ অ'পেন দেখুৱাইছে। আপোনালোকে ডাউনলোড কৰিব, অ'পেন দেখাওক, অ'পেন আপোনালোকে ক্লিক কৰি দিব। এতিয়া এনেকৈ এখন পেজ খোল খাইছে। এতিয়া এনেকৈ এখন পেজ খোল খাইছে। ইয়াতে ওপৰত দুটা যে বক্স আছে, এটা আছে এডিট ভিডিঅ' আৰু এটা আছে অল জেনেৰেটৰ। আপোনালোকে অল জেনেৰেটৰ ক্লিক কৰি দিব। এতিয়া গেলাৰীত থকা গোটেই কেইখন ফটো খোল খাই গৈছে। এতিয়া মই ইয়াতে কেইখন ফটো মই চিলেক্ট কৰিম। ইয়াতে মই কেইখনমান ফটো চিলেক্ট কৰি লওঁ। আপোনালোকে যেইখন লয় ল'ব পাৰে। মই এনেকৈ কেইখনমান ফটো চিলেক্ট কৰি লওঁ। ইয়াতে মই 8খন ফটো চিলেক্ট কৰি লৈছোঁ। তাৰপিছত যে ইয়াত নেক্সট বুলি লিখা আছে, নেক্সটত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এনেকৈ এটা ভিডিঅ' হৈ গৈছে। ইয়াতে এতিয়া এইবোৰ বক্সবোৰ যে দেখিছে আৰু ওপৰত যে কেইটামান আখৰ লিখা আছে, ইয়াতে বহুতকেইটা অপশ্যন লিখা আছে। লাভ আছে, ফেষ্টিভেলছ আছে, ফেশ্বনছ আছে, ভ্লগ আছে, ট্ৰেভেল আছে, বহুত কিবা আছে, কিবাকিবি আছে। মই এতিয়া ট্ৰেভেলত ক্লিক কৰি দিছোঁ। ইয়াতে আপোনালোকে মিউজিক বেকগ্ৰাউণ্ড মিউজিকটো লগাব পাৰিব। ইয়াতে মই ইয়াৰে এটা দি দিছোঁ। ইয়াতে ডাউনলোড হৈ আছে বেকগ্ৰাউণ্ড মিউজিকটো। এইটো মিউজিকটো হয়। তো এতিয়া মই তলত যিটো অপশ্যন আছে আৰু তলত কেইটামান অপশ্যন আছে, তাৰে মিউজিক 2 নম্বৰ যিটো অপশ্যন আছে মিউজিক চাউণ্ডত ক্লিক কৰিছোঁ। ইয়াৰে প্ৰথম যোনটো অপশ্যন আছে মিউজিক বুলি, ইয়াতে আপোনালোকৰ যিটো মিউজিক হয়, নৰ্মেল মিউজিকটো হয়, তাতে যি গান ছেভ হৈ আছে সেইবোৰ লগাব পাৰিব। তাৰপিছত আৰু ইয়াতে 4 নম্বৰ যিটো অপশ্যন আছে ভইচ কভাৰ, আপোনালোকে ইয়াতে ভইচত কিবা যদি ক'ব বিচাৰিছে ইয়াতে ক'ব পাৰিব। আৰু ইয়াতে 3 নম্বৰ যিটো অপশ্যন আছে চাউণ্ড ইফেক্টত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত মই দেখাই আছোঁ বাৰু।
ইয়াতে প্লাছ চিনডাল যি আছে প্লাছ চিনডালত ক্লিক কৰি দিব ইয়াতে ওপৰত যিটো মানে অৰেঞ্জ বক্সটোত যে লিখা আছে ডাউনলোড মোৰ অডিঅ' ইয়াতে আপোনালোকে ক্লিক কৰি দিব ইয়াতে বিভিন্ন ধৰণৰ সাউণ্ড ইফেক্ট পাব ইয়াতে বহুতকেইটা অপশ্যন আছে ফাইট গেম এনিমেল সায়েন্স ফিকশ্যন হিউমেন চিনছ বহুতকেইটা মানে অপশ্যন আছে এনেকৈ মই ইয়াত এটা দেখাই দিছোঁ বাৰু ইয়াতে যে 2 নম্বৰ যিটো মানে ইফেক্ট সাউণ্ড ইফেক্ট আছে হাৰ্টবিটত আপোনালোকে ক্লিক কৰি দিব এতিয়া এইটো ডাউনলোড হৈ গ'ল এতিয়া মই আপোনালোকক শুনাই দেখুৱাম এনেকুৱা হয় আৰু প্ৰথম যিটো থাণ্ডাৰটো আছে এইটো এনেকুৱা হৈছে মই এতিয়া এইটো দেখাই দিওঁ প্ৰথমটো ওপৰত যোনটো মানে ৰাইট চিনডাল আছে ৰাইট চিনডালত ক্লিক কৰি দিব এনেকুৱা হৈ যায় তো আপোনালোকে এনেকৈ মানে কৰিব পাৰিব আৰু ইয়াতে 3 নম্বৰ যিটো অপশ্যন আছে এডিট বুলি এডিটত আপোনালোকে ক্লিক কৰি দিব এডিটত ক্লিক দিয়াৰ পিছত প্ৰথম যিটো আছে ক্লিপ এডিটত ক্লিক কৰিব তাৰপিছত ইয়াতে 4 নম্বৰ যিটো অপশ্যন আছে এডজাষ্টত ক্লিক কৰিব ইয়াতে প্ৰথম যিটো ব্ৰাইটনেছ আছে ব্ৰাইটনেছটো বঢ়াব লগা হ'লে এনেকৈ মানে কৰি দিব যদি ব্ৰাইটনেছটো বঢ়াব লগা হৈছে তাৰপিছত কণ্ট্ৰেষ্ট আছে তাৰপিছত এইবোৰ কিবা কিবি মানে আছে আৰু এনেকৈ আপোনালোকে কৰিব পাৰিব তাৰপিছত ইয়াতে 3 নম্বৰ যিটো অপশ্যন আছে ৰোটেটত ক্লিক কৰিব ৰোটেটত ক্লিক কৰি এনেকৈ মানে ঘূৰাব লগা হ'লে ঘূৰাব পাৰি মই আগতৰে কৰি থৈ দিওঁ তাৰপিছত ৰোটেটৰ পিছত যিটো অপশ্যন আছে মিৰৰত ক্লিক কৰি দিলে এনেকুৱা মানে আমাৰ বাওঁ চাইডে হ'ব পাৰে সোঁ চাইডে হৈ যাব এনেকৈ মানে কৰিব পাৰি তাৰপিছত ওপৰত যে ৰাইট চিনডাল আছে ৰাইট চিনডালত ক্লিক কৰি দিব তাৰপিছত যিটো অপশ্যন আছে ট্ৰেনজিশ্যন ইয়াতে মানে 4 নম্বৰ যিটো অপশ্যন আছে ওপৰত মানে তাতে আপোনালোকে ক্লিক কৰি দিব ইয়াতে আপোনালোকে ওপৰত যোনকেইটা বক্স আছে তাতে ক্লিক কৰিব মই ইয়াৰে এটা বক্সত দেখাই দিছোঁ এনেকৈ ক্লিক কৰি মানে এনেকুৱা টাইপ ডিজাইন হৈ যায় তাৰপিছত আপোনালোকে ওপৰৰ ৰাইট চিনডালত ক্লিক কৰি দিব তাৰপিছত যিটো অপশ্যন আছে ট্ৰেনজিশ্যনৰ পিছত কেনভাছত ক্লিক কৰি দিব আপোনালোকে যদি ভিডিঅ' ইনষ্টাগ্ৰামৰ কাৰণে বনাইছে প্ৰথম যিটো অপশ্যন আছে 1:1 তাত আপোনালোকে ক্লিক কৰি দিব তাৰপিছত যদি ইউটিউবৰ কাৰণে ভিডিঅ'টো বনাব খুজিছে তাৰপিছত অপশ্যন টোত ক্লিক কৰি দিব 16:19 এনেকৈ আপোনালোকে মানে যোৰ কাৰণে বনাব খুজিছে তাৰ কাৰণে হৈ যাব মই এনেই এটা দি দিছোঁ 9:16 এইটো দি দিছোঁ ওপৰত যোনডাল মানে ৰাইট চিন আছে তাত ক্লিক কৰি দিব তাৰপিছত ইয়াতে কেনভাছৰ পিছত যিটো অপশ্যন আছে অল ফিল্টাৰত ক্লিক কৰি দিব অল ফিল্টাৰত ক্লিক কৰি দিয়াৰ পিছত ওপৰত মানে ফিল্টাৰকেইটা যে আছে তাতে আপোনালোকে ফিল্টাৰকেইটা মানে যোনটো ফিল্টাৰ লাগে আপোনালোকে ল'ব পাৰে মইতো লৈ লৈছোঁ পিংক ফিল্টাৰটো তাৰ ওপৰত যোনডাল মানে ৰাইট চিন আছে তাত আপোনালোকে ক্লিক কৰি দিব তাৰপিছত যিটো অপশ্যন আছে এফেক্টছত ক্লিক কৰি দিব তাৰপিছত ইয়াতে আছে প্লাছ চিনডালত ক্লিক কৰি দিব প্লাছ চিনডাল ক্লিক কৰাৰ পিছতে এনেকৈ বহুতকেইটা মানে ইফেক্ট আহিছে ইয়াতে মই ইয়াৰে মানে যিকোনো এটা ইফেক্ট দি দিছোঁ ইয়াতে এতিয়া ডাউনলোড হৈ আছে এতিয়া ডাউনলোড হৈ গ'ল এইখিনি মই দেখাই দিছোঁ কেনেকুৱা আহিছে মোৰখিনি
এনেকুৱা টাইপ হৈ গৈছে। তাৰপিছত যিটো অপশ্যন আছে এফেক্টৰ পিছত ষ্টিকাৰত ক্লিক কৰি দিব। তাৰপিছত প্লাছ চিনডাল যে আছে প্লাছ চিনডালত ক্লিক কৰি দিব। ইয়াৰে মই এটা ইমজি ল'ম। এইটো মই ইমজি লৈ লৈছোঁ। ইয়াতে এনেকৈ দি দিছোঁ। ওপৰত চিনডাল ৰাইট চিন আছে তাত ক্লিক কৰি দিব। এতিয়া মোৰ ভিডিঅ'টো এডিট হৈ গ'ল। তাৰপিছত ওপৰত যিটো অপশ্যন আছে এক্সপৰ্ট, মানে একেবাৰে ওপৰত যিটো অপশ্যন আছে মানে অৰেঞ্জ বাকচটোত যে আছে এক্সপৰ্টত ক্লিক কৰি দিব। এক্সপৰ্টত ক্লিক কৰি তাৰপিছত ছেভ টু গেলাৰীত ক্লিক কৰি দিব। এতিয়া মোৰ ছেভ হৈ আছে, এনেকৈ ছেভ হৈ যাব। যদি আজি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবৰ লগতে বেল আইকনটো দবাই দিব নাপাহৰিবা। বাই বাই।